Hello everyone, welcome back to my YouTube channel. যেহেতু ঠাণ্ডা কেনেবাকৈ গা চা ধুই মেলি ওলাই আহিলোঁ এতিয়া বাছ ৰখি আছে বাছত ডাইৰেক্ট আহি উঠি গ'লোঁ মানে ঠাণ্ডা নহয় তাৰপিছত আহি মেলি ধুনীয়াকৈ চবে উঠি লৈছে আৰু তাৰপিছত এতিয়া আমি লাহে লাহে ওলাই আহি কিনে এতিয়া চাৰিআলিত ৰখি মেলি ডেস্কৰ যোগাৰ কৰিলোঁ চাই থাকিবচোন আমি ক'ত গৈ আছোঁ আপোনালোকে চাব এতিয়া আকৌ লাহে লাহে যাব লৈছোঁ ডিজেটো উঠাই লৈ ধুনীয়াকৈ চবেই নাচিবলৈ আৰম্ভ কৰিলে হাই আমি গৈ আছোঁ এতিয়া তিনিচুকীয়ালৈ আমাৰ ইয়াৰ পৰা তিনিচুকীয়া বহুত দূৰ ৰাস্তা চ' আমি ৰাতিপুৱাই ওলাব লগা হ'ল ঠাণ্ডাই গা ধুই মেলি ওলাই আহি ধুনীয়াকৈ এতিয়া বাজিছে 7টামান বাজিছে আৰু চাগে এতিয়া গৈ আছোঁ লাহে লাহে আমাৰ ঘৰৰ পৰা কমচে কম তিনিচুকীয়া টিলিঙা মন্দিৰ পাবলৈ 7 ঘণ্টা লাগিছে আমাৰ এনেকৈ লাহে লাহে আমি আহি পেলাই এতিয়া বগীবিল ব্ৰিজলৈ 2023 চনত আমি চবেই বহুত কষ্ট কৰি লৈ মেলি এতিয়া 2024 চনত ধুনীয়াকৈ ওলাই আহিব পাৰিছোঁ মানুহে কয় নহয় কষ্টৰ ফল মিঠা বুলি এতিয়া আমি গম পাইছোঁ বহুতেই মিঠা সেয়েহে কৰ্ম কৰিলেহে ধৰ্ম সেয়েহে আমি আহি পালোঁ এতিয়া টিলিঙা মন্দিৰ এতিয়া গৈ আছোঁ লাহে লাহে কি আছে লাহে লাহে আপোনালোককো দেখাওঁ চাই থাকিব ভিডিঅ'টো এণ্ডলৈকে এইখন মন্দিৰ বহুত ৰহস্যকৰ মন্দিৰ আপুনি যি মনেৰে দৰ্শন কৰে সেয়া পায় বুলি আমি শুনিছোঁ আৰু এয়া মোৰ পিছত আহিছে আমাৰ পেহী আৰু মাহী এইখিনি টিলিঙা মন্দিৰৰ বাহিৰৰ দোকানখিনি ইয়াৰ পৰাই আমি দোকানৰ পৰা বস্তু পানী লৈ গ'লি তাৰপিছতে আমি সেৱা কৰিলোঁ ইয়াতে চাবলৈ অহা নহয় আৰু এটা বিশ্বাসৰ কাৰণে ইমান দূৰৰ পৰা আমি যিহেতু আহিছোঁ শিৱ ভক্ত হিচাপে ইয়াতে আমি বিশ্বাস কৰোঁ যে মানে আগৰ পৰা কৈ আহিছে মানে এনেকৈ এই মন্দিৰত হেৰি থকা টিলিঙা আৰু ঘণ্টা দান কৰি মেলি ভগৱান শিৱৰ ওপৰত আস্থা ৰাখি যি কামনা কৰে তাৰে নিশ্চিত মানে ফল প্ৰাপ্তি ঘটে বুলি ইয়াতে আমি শুনিছোঁ আৰু সেয়াই আমিও আহি গ'লোঁ আজি টিলিঙা মন্দিৰ সেয়া মই ধূপ চুপ জ্বলাই মেলি ধুনীয়াকৈ পেহীহঁতৰ ধূপ জ্বলোৱা অকণমান ভিডিঅ' কৰি দিলোঁ এয়া লাইন লাগি আছে পূজাৰীৰ ওচৰত চাবলৈ এই মন্দিৰটো যিহেতু বেছি পুৰণি নহয় বুলি কৈছে এনেকৈ শুনিছোঁ আৰু মানে 1965 মান তেনেকুৱা চনত মানতহে মানে প্ৰতিষ্ঠা কৰা হৈছে বুলিহে আমি শুনিছোঁ আৰু এনেই ভালকৈ আমি ইতিহাস নাজানো ইমান তাৰপিছতে যিহেতু ইয়াতে আৰু এটা কথা যিমান মনোমাঞ্চলৈ ভক্ত টিলিঙা বান্ধি থৈ আহে সেই মনোমাঞ্চ সিদ্ধি হোৱাৰ পাছত পুনৰ সেই মন্দিৰটোলৈ গৈ সূতা আৰু টিলিঙা কোনোবাই থৈ আহিব লাগে বুলি আমি গম পাওঁ তেনেকৈ কয় আৰু এইখিনি চাব পাৰি টিলিঙা গোটেই কাল টিলিঙা মানে ইয়াতে টিলিঙা ভৰ্তি হৈ আছে গোটেই টিলিঙা আৰু এয়া ৰছীডাল মেৰিয়াই কিনি তেনেকৈ কিবা কৰে সেইখিনি ৰছী আমিও তেনেকৈ মেৰিয়াই গ'লোঁ যোনখন আপোনালোকে দেখিব পোৱা গৈছে এইখন বৰজোপা গছৰ পৰা সেই তলৰ পৰা মাটিৰ তলৰ পৰা মানে এটা শিৱলিংগ ওলাই থকা দেখি কি আচৰিত কথা ইয়াতে নিজেই যদি শিৱলিংগটো ওলাই আছে তেন্তে বহুত বিশ্বাসতে ভক্তসকলে ইয়াতে প্ৰাৰ্থনা কৰিবলৈ আহে শিৱৰ ওচৰত আমিও আজি এই বিশ্বাসতে আহিছোঁ ইমান দূৰৰ পৰা আহিছোঁ আমাকো শক্তি দিয়ক ভগৱান আৰু সকলোকে নতুন বছৰত ভাল কৰক আৰু সকলোৰে ভালকৈ যাওক তাৰে কামনাৰ প্ৰাৰ্থনা জনাইছোঁ আৰু ইমানখিনি টিলিঙা দেখিছেনে কিমান পৰি আছে কিমান পেলাইছে এইখন মন্দিৰত কিন্তু বহুত ৰহস্য আছে দেই আৰু বোলে 3 পাক ঘূৰাব লাগে এইখন মন্দিৰ এতিয়া মই আৰু পেহীয়ে গৈ আছোঁ মন্দিৰৰ চাৰিওপাশে এবাৰ ঘূৰিবলৈ এবাৰ নহয় আৰু 3বাৰ ঘূৰিবলৈ গৈ আছোঁ এতিয়া পেহীক অকণমান কেমেৰাটো ল'বলৈ দিলোঁ তাৰপিছতে মই আগে গৈ আছোঁ আৰু মই মানে মানুহৰ আগত মোবাইলটো কেমেৰা ধৰি লৈ মেলি কথা ক'বলৈ বহুত লাজ কৰোঁ সেইকাৰণে মই এনেকৈ ভইচ অভাৰ কৰি মেলি দিছোঁ আৰু ইয়াতে এনেকৈও শুনিছোঁ যে কিছুমান লোকে মানে এনেকৈ বিশ্বাস কৰে আৰু মানে পাৰ চৰাই উৰুৱাই দিয়ে মানে তাকে মনোবাঞ্ছা পূৰণৰ বাবে ভগৱানৰ শিৱৰ ওচৰত তেনেকৈ প্ৰাৰ্থনা জনায় বুলি তেনেকৈও শুনিছোঁ আৰু আমি এতিয়া চাকি জ্বলাই মেলি ধুনীয়াকৈ এবাৰ ঘূৰাৰ পিছত এতিয়া মই আৰু ৰছীটো বান্ধিবলৈ আছে আৰু বাকী তাৰপিছত হৈ গ'ল দুটামান ফটো চটো উঠিলোঁ ধুনীয়াকৈ এতিয়া আকৌ যাবগৈ লাগিব ইমান দূৰত যাব লাগিবগৈ
আৰু মানুহে বিশ্বাস কৰে যে মানে একে উশাহতে মানে ৰছীডাল বান্ধিব লাগে, কিন্তু মোৰ ৰছীডাল যিমানেই দীঘল আছিলে নহয় ইমান দীঘল মই একে উশাহতে বান্ধিব নোৱাৰিলোঁ। চ' তেনেকৈয়ে বান্ধি দিলোঁ আৰু মাফ কৰিব ভগৱান। এইখনেই হ'ল টিলিঙা মন্দিৰ। চাওক 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 কিমান টিলিং আছে। এইখন চাওক ডাঙৰ ডাঙৰ টিলিঙা 3টা দেখা পাইছোঁ, আৰু এইখন গোটেইখিনি চাৰিওফালে টিলিঙাৰে ভৰ্তি। এইখন টিলিঙা মন্দিৰ, সেইকাৰণে টিলিঙা মন্দিৰ, যিহেতু গমেই পাইছে আৰু আপোনালোকেও। আৰু এইফালে চাওক কিমান মানুহে লাইন দি আছে, কিমান মানুহ ভক্তসকলে বিশ্বাস কৰি ইয়াত আহিছে। আৰু এনেকৈ একদম ৰাস্তাৰ কাষতে আছে টিলিঙা মন্দিৰ। আপোনালোকেও যদি তিনিচুকীয়া আহে তেনেকৈ দেখি যাব এইখন ৰাস্তা। ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ আহি গৈছিলোঁ, খালী পেটে আহি গৈছিলোঁ। এয়া মায়ে বন্তি পঠিয়াইছিলে ঠাণ্ডা আৰু মেগী। তো এয়া এতিয়া অকণমান পেট পূজা কৰি দিওঁ। ৰাতিপুৱা একো এটা খাই চবৰে এনাৰ্জি ফিনিছ হৈ গ'ল আৰু গোটেই বাগৰি পৰি গৈছে। কিছুমানে শুই গৈছে আৰু কিছুমানে এনাৰ্জি থকাবিলাকে অকণমান ডান্স কৰি গৈছে। তেনেকৈয়ে আমি আকৌ বগীবিল ব্ৰিজলৈকে গৈ আছোঁ। বগীবিল ব্ৰিজত খানা হ'বগৈ, তাতে খুৰা দুজনক থৈ আহিছোঁ, তাতে বনাই আছে তেওঁলোকে। আৰু এতিয়া আমি গৈ পাই লৈ একদম ধুনীয়াকৈ খাবহে লাগে আৰু। তো অকণমান এনজয় কৰি লৈছোঁ আৰু। গাড়ীত অহা সময়ত ইমানকৈ ব্লগ নকৰিলোঁ, ইমানকৈ দীঘল নকৰোঁ বুলি ভাবিলোঁ আৰু শ্বৰ্টকৈ দি দিওঁ বোলো। তাকে এতিয়া আহি পালোঁহি, বগীবিল ব্ৰিজলৈ আহি পালোঁ। বগীবিল ব্ৰিজত আহি পাই এতিয়া খানা আমাৰ আৰম্ভ। এতিয়া মানে ৰেডি হৈ আছিলে আৰু আহি পাই মেলি অকণমান চালাটোহে বনালোঁ। এতিয়া আকৌ সিহঁতক আগতে ভাত চাত দি লওঁ। আলহী কেইটামান আহিছিলে আমাৰ লগৰ, তেওঁলোকক দি দিওঁ লগতে। তাৰপিছতে ডাঙৰ মানুহে খাই ল'ব, তাৰপিছত আমি ছোৱালীগাল পিছত খাওঁ। আপোনালোকে এনেকৈ বগীবিল ব্ৰিজত পাৰ্টি খাই পাইছেনে বাৰু? আৰু এনেকৈ আমিও ভাতটো খাই লৈ মেলি আন্ধাৰে হৈ গ'ল আৰু ডান্সো কৰিব নাপালোঁগৈ আৰু সময়টো নহ'লে। আৰু ইয়াতো বহুত ষ্ট্ৰিক্ট কৰা হৈছে, এই বছৰৰ পৰা বহুত ষ্ট্ৰিক্ট কৰা হৈছে। মানে বেছি সন্ধিয়া ৰাতিলৈকে থাকিব নিদিয়ে, তো পুলিচবিলাকে খেদি দিয়ে। তো আমি গুচি গ'লোগৈ সোনকালে। আৰু এতিয়া গাড়ীত উঠি চবেই ধুনীয়াকৈ অকণমান এনজয় কৰিলোগৈ, ধুনীয়াকৈ আকৌ ডান্স কৰিলোঁ, গোটেই গাড়ীত ওলাই গৈছোঁ। এতিয়া বাগৰি পৰিছে, কিন্তু মানে আকৌ বহুত ডান্স কৰিলোঁ। সেনেকৈ আমি লাহে লাহে এতিয়া গোগামুখ আহি পালোঁ। গোগামুখৰ পৰা ভাইটিক মই চাহ ল'বলৈ দিলোঁ। এনেকৈ এতিয়া গাড়ীতে চাহ লৈ মেলি খাই লৈ গৈ আছোঁগৈ লাহে লাহে। বহুত ঠাণ্ডা লাগি গৈছে, আৰু ভিডিঅ'টো মই ভালকৈ তেনেকৈ কৰাই নহয়। মই শ্বৰ্ট মিনি ব্লগত দিম ভাবিছিলোঁ, সেইকাৰণে মই তেনেকৈ ভিডিঅ'টো কৰি দিলোঁ। ইমান ভাল নহ'ল। তো এইখিনিতে আছিলে মোৰ ভিডিঅ'। যদি ভাল পায় তেন্তে